হেল্ল' ভিউৱাৰ্ছ, আজি মই নিজকে ইন্ট্ৰডাকশ্যন দিয়াৰ কোনো ইচ্ছা নাই। কাৰণ সকলোৱে গম পায় এইটো অৱস্থাত কৰোণা ভাইৰাছ কিমান ডেঞ্জাৰাছ হৈ আছে। কৰোণা ভাইৰাছৰ কাৰণে চৰকাৰে যি লকডাউনৰ সিদ্ধান্ত দিছিল, কিছুমানে সেইটোক ভেকেশ্যন বনাই দিছে। অনাই বনাই য'তে ত'তে এনেই ঘূৰি থাকি সিহঁতে কাম বন নাই আৰু। মাস্ক এখন লগাব, হাতত বেগ ল'ব, ক'ব যে পুলিচক ক'ব যে মই বজাৰ কৰিব গৈ আছোঁ। পুলিচক ফাঁকি দিয়া মানে চব কিছু নহয়। কৰোণা ভাইৰাছক তহঁতে ফাঁকি দিব পাৰিবি? পুলিচ ডক্টৰ সিহঁতে আমাক ইমান সহায় কৰি আছে, আমি কি সিহঁতৰ সহযোগ কৰিব নালাগে নেকি? আমি যদি সঁচাই লকডাউন মানিছোঁ, লকডাউন দিয়াৰ আগত আমাৰ ইণ্ডিয়াৰ পেচেণ্ট আছিল 550, 550ৰ পৰা 10,000লৈকে আমাৰ পেচেণ্ট বাঢ়িল হয় নেকি? যদি আমি সঁচাই লকডাউন মানিলোঁ হয়, এইবিলাকে আমাৰ দেশৰ শিক্ষিত নাগৰিক। আহক আমাৰ দেশৰ কেইটামান শিক্ষিত নাগৰিকৰ সুকৰ্ম চাওঁ আহক। रविवार को यानी जनता कर्फ्यू के दिन शाम को ठीक 5 बजे हम अपने घर के दरवाजे पर खड़े होकर या बालकनी में या खिड़कियों के सामने खड़े होकर 5 मिनट तक आभार व्यक्त करें। और आभार कैसे व्यक्त करेंगे? ताली बजा करके, थाली बजा करके, घंटी बजा करके। কি চৰকাৰে কৈছে ছ'চিয়েল ডিষ্টেঞ্চ ৰাখি কেনে ঘৰত বাজাবি। তহঁতে ছ'চিয়েল ডিষ্টেঞ্চৰ মা বেহেন এক কৰি দিছা। মাথাত কি গোবৰ আছে নে কি আছে? কিবা আছে না নাই তাত? গৰুৰ গোবৰো বহুত ভাল তহঁততকে। গৰুৰ গোবৰ থাকিলে এটলিষ্ট তহঁতে এনেকা কাম নকৰা। কি বাজাৰ মৌচুম এটাৰ ঢাকিয়া, গৌৰীৰ পৰা ঢাকিয়া দুৰ্গা পূজাৰ কণ্টেক্ট পাইছা? ঠাক বাজাবি। গোটেইকেইটাৰ বাপেৰি বিয়া কি এক লগত লাগছে? হা, কি বাজায় অ' বাবা, ঠেংকা টেকা। এটাৰ পিছফালে এংকা লাঠিৰ কোব পৰব না, তখন বুঝবি তহঁতে। 5 अप्रैल को रविवार को रात 9 बजे घर की सभी लाइटें बंद करके घर के दरवाजे पर या बालकनी में खड़े रहकर 9 मिनट के लिए मोमबत्ती, दिया, टॉर्च या मोबाइल की फ्लैशलाइट जलाएं। भाई मारो मुझे मारो চৰকাৰে কৈছিল 9:09 তহঁতে ঘৰত থাকি জ্বলাবি, কাৰণ আমাৰ দেশৰ ডক্টৰ আৰু পুলিচবিলাকে আমাক যিমান সহায় কৰি আছে সিহঁতক শ্ৰদ্ধাঞ্জলি জনাবৰ কাৰণে, মানে সিহঁতক আমি থেংক ইউ ক'বৰ কাৰণে। তহঁতে একেবাৰে দিৱালী লগাই দিছা। ৰাস্তাত আহি কেনে ৰকেট বম এটাৰ পিছফালে ৰকেট লাগাই এনেকা কৰি মেচ মাৰি উৰাম এটাক, তখন বুঝবি মাৰ। এখন এনেকা নকৰি এখন কি কৰিব? ডেইলি নিউজত কৈ আছে, ডেইলি বুজাই আছে ঘৰত থাক বুলি। যদি ইমান চিৰিয়াছ নহ'লে ইমান দিন বন্ধ দিব নেকি? আচলতে প্ৰব্লেমটা হ'ল আমি চবে বুৰ্বক, আমি কাৰো কথা শুনবাই নোখোজো। যখন আমি বিজি আছিলোঁ তখন আমি ফ্ৰী টাইমৰ কথা ভাবছিলোঁ, কিন্তু এতিয়া আমি ফ্ৰী আছোঁ, কিন্তু এতিয়া চবৰে কাম ওলাইছে। ৰিপৰ্ট বনাবা আছে, প্ৰজেক্ট ছাবমিট কৰবা আছে, ৰিলেটিভছৰ ঘৰত যাবা আছে। নিউ ফাইনেন্সিয়েল ইয়াৰ ষ্টাৰ্ট হৈছে, আমাৰ ইকনমি কমি যাব, আমাৰ লছ হ'ব, হেন হ'ব, তেন হ'ব। আৰে হ'লে হ'ব না, আমি চবে মিলি সলভ কৰিম না। আগতে যেতিয়া তহঁতৰ স্কুল কলেজ অফিচ খোলা আছিল, তাৰ পৰাতো তহঁতে ঠিকে বাং মাৰছিলি। আৰে অলপতো লাজ কৰ, নিজেতো মৰবি, মানুহকো মাৰবি। তাৰে মাজত আৰু কেইটা আছে মৰ্ণিং ৱাক কৰবা ওলায়। আৰে ভাই, তহঁতে 2 দিনমান মৰ্ণিং ৱাক নকৰলে কি পেটলা হৈ যাবি নেকি? ফিটনেছ কি তহঁতৰ একদম ফাটি যাব নেকি? তহঁতে ঠিকে থাকবি তো তখনো, ঘৰত থাক। ওৱাইন শ্বপটো বন্ধ, ব্লেকত বেচা কেইটাই ভাবছিল সিহঁতৰ তাতে কিজানি কাষ্টমাৰ নহ'বই, কিন্তু ৰাতিপুৱা 9টা বজাৰ লগে লগে সিহঁতৰ তাতে লম্বা লাইন। আৰে খাবাতো লাগবই, নাখালে হ'ব নেকি? পুলিচৰ গাড়ী আহিলে সিহঁতে হাতত
পেকৰ গ্লাছ লৈ কেনে দৌৰাব, তথাপি খাবই, মিছন মংগল কমপ্লিট কৰিবই। অল দ্য বেষ্ট। ছ'চিয়েল ডিষ্টেঞ্চ আমি কিয় কমাম, আমি বাঢ়াই ৰাখিম, আমি পুলিচক ফাঁকি দিম, কৰোণা ভাইৰাছ আমাক নধৰিব। বাট স্কুল কলেজ চব বন্ধ দিছে, কাৰণ তাতে বেছি ভিৰ হয়, সেইকাৰণে ঘৰত থাকিব দিছে। কিন্তু ৰাতিপুৱা 9টা বজাৰ লগে লগে হাতত বেট বল লৈ ফিল্ড দৌৰাব, ফিল্ডটো নাপাব, কাৰোবাৰ ঘৰতে ৱৰ্ল্ড কাপ পাতি দিব, গ্লাছ গ্লাছ ভাঙি কেনে ঘৰত আহিব। তাৰে ভিতৰত একজনে কয় স্কুল কলেজ বন্ধ থাকলেই ভাল আছিল নেকি সারা জীৱনৰ কাৰণে। বেটা স্কুল খুলবা দেই, তাৰ পিছত গম পাবি আসলি মজা কোনটাক কয়। চৰকাৰে কৈ আছে যে ঘৰত থাক, সেফ থাক, কিন্তু আমাৰ প্ৰেমিক প্ৰেমিকাগিলা বোলে লগ করবই, দেখা নকৰলে লগ নকৰলে বোলে সিহঁতৰ নহয়। পুলিচৰ মাইৰ খাব, বাইক ওলাবা নৰব, তথাপি চাইকেল লৈ হ'লেও যাব। তাৰপিছত বিউটি প্লাছ দি ফটো উঠি কেনে ছোৱালীটোৱে ষ্টেটাছ দিয়ে, আজি মোৰ বেবীয়ে পুলিচৰ মাইৰ খাই কেনে মোক লগ ধৰব আহিছে, প্লিজ কৰোণা তুমি যোৱা না। আৰে কৰোণাটো এতিয়াও আহাই নাই, কিন্তু তহঁতৰ দৰে মানুহৰ কাৰণে একদিন চিয়ৰ আহিবই, খাটাং 100%। ওয়েলকাম বুলি এখন ব্যানার বানা আর ঘরের বাহিৰত লাগাই দে, শ্যুট করব। যোনটা মোবাইল দি স্ট্যাটাস দিছা সেটা চাই ল, ইটালী আর চাইনার অবস্থা বর্তমান কেঙ্কা, কি স্টেজত আছে। আমাৰ চৰকাৰে কৈ আছে, ডোনাল্ড ট্ৰাম্পে কৈ আছে যে ঘৰত থাক, সেফ থাক, যিমানে দৰকাৰী কাম নহওক কিয় বাহিৰত নোলাবি, কাৰণ সিহঁতে জানে বৰ্তমান অৱস্থা কি হৈ আছে। ডক্টৰ ফকি পৃথিৱীৰ ভাইৰাছৰ সবচে ডাঙৰ এক্সপাৰ্ট, তেওঁ নিজে কৈ আছে যে ঘৰত থাক, বাহিৰত নোলাবিয়ে। কিন্তু আমাৰ এই দেশৰ মহান পণ্ডিত শিক্ষিত মানুহবিলাক ওলাবই। ইহঁতৰ এই কথা যদি ডক্টৰ ফকি একবাৰ গম পায়, কসমচে ক'লো তেওঁ নিজৰ ডিউটি এৰি দিব। ইটালী চাইনাৰ দৰে দেশত যি অৱস্থা হৈছে, সেইবিলাক ভিডিঅ' কি তহঁতে দেখা নাই নেকি? সেই দেখি অলপতো বুজ, কিমান ডাঙৰ চিটুৱেশ্যন হৈ গৈছে তাতে, লাখ লাখ মানুহ মৰছে। আমাৰ দেশত যদি থাৰ্ড ষ্টেজ আহি পায়, তহঁততকে ডাঙৰ দুশ্মন কাৰো নহ'ব। প্লিজ ঘৰত থাক, নিজে বা চবকে বাজবা দে, ফেমিলিৰ লগত হেপি থাক। প্ৰব্লেম চবৰ তাতে আহিছে, চবে মিলি সলভ কৰিম তো সলভ হৈ যাব, আমি বাচি যাম। প্লিজ এইকেইদিন পাৰ্টি নকৰ, প্লিজ এইকেইদিন ট্ৰেভেল নকৰ, প্লিজ এইকেইদিন জিএফ বিফৰ লগত লগ নকৰ, ঘৰত থাক, ঘৰৰ কাম কৰ, মা পাপাৰ লগত টাইম স্পেণ্ড কৰ, ভাই ভনীৰ লগত টাইম স্পেণ্ড কৰ, প্লিজ প্লিজ কৰোণাক ষ্টপ কৰ, প্লিজ মাস্ক ইউজ কৰ, প্লিজ।